এই ব্যক্তিজনৰ নাম অৰিজিনেল নামটো ৰুস্তম দলে আৰু গাঁৱত ৰাজা দলে বুলি মাতে। আমাৰ ৰামধন মালিগাঁও বুলি কয় এইখন। ঘটনাটো হোৱা মানে এতিয়া বিৱৰি ক'ব নোৱাৰিছোঁ। জাষ্ট মানে এই মানে শুকান কাঠ এটাই তাৰ নিজৰ গাড়ীত লাইমেকুৰি দিশৰ পৰা বৈকুণ্ঠপুৰ দিশলৈ আহি আছিলে। সেইটো সময়ত এই গছটো পৰি তাৰ গাড়ীত লাগিছে বুলি শুনিছোঁ। সময়টো 12:10 পৰা 12:20 ভিতৰত হ'ব।